নমস্কাৰ, আজি আমি বনাবলৈ লৈছোঁ বইল ফিছ। আহকচোন চাওঁ ইয়াৰ বাবেনো আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব। প্ৰথমতে মাছ কেইপিছত অকণমান নিমখ দি সানি লৈছোঁ। লগতে মাছ অনুযায়ী কেৰাহী এখনত পানী লৈছোঁ। মই মাছ 5 পিচ ব্যৱহাৰ কৰিম, সেই অনুপাতেই মই 5 গ্লাছ পানী কেৰাহী এটাত গৰম হ'বলৈ দিছোঁ। পানীখিনি অকণমান গৰম হোৱাৰ পাছতেই পানীখিনিত নিমখ এচামুচ দি লগত কাটি থৈ দিয়া আলুখিনি বইল হ'বলৈ দি দিছোঁ। আনফালে টেৱা এখনত অকণমান মাছ কেইপিচ সেকি লৈছোঁ। মাছ কেইপিচ দুবাৰ তিনিবাৰমান ওলোটাই লোৱাৰ পাছতেই বইল হৈ থকা আলুখিনিৰ লগতে মাছ কেইপিচো দি দিছোঁ। এইখিনিতে এটা মন কৰিব যে টেৱাখনত মাছ কেইপিচ সেকি থকাৰ সময়ত সাৱধানেৰে উঠাব যাতে টেৱাখনত মাছ কেইপিচ লাগি নধৰে। এনেদৰে মাছ কেইপিচ আলুৰ লগত দিয়াৰ পাছত প্ৰায় 5-6 মিনিটমান মাছৰ লগতে আলুখিনিও বইল হ'বলৈ দিম। ইয়াৰ পাছতে আমি ইয়াত কাটি থৈ দিয়া পিঁয়াজখিনি কেৰাহীখনত দি দিছোঁ। পিঁয়াজ দিয়াৰ পাছতে আমি ইয়াত 2টা শুকান জলকীয়া লগতে আপোনালোকৰ ইচ্ছা অনুসৰি কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত কেঁচা জলকীয়া এটা ফালি লৈছিলোঁ, গতিকে কেঁচা জলকীয়া আৰু শুকান জলকীয়া দুয়োবিধেই মই ব্যৱহাৰ কৰিছোঁ। লগত এচামুচমান আদা মই থেতেলাই লৈছিলোঁ। থেতেলাই লোৱা আদাখিনিও কেৰাহীটোত দি দিছোঁ। ইয়াৰ পাছতে ইয়াত আমি পুৰি থৈ দিয়া বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দিয়াৰ পাছত পুনৰ গোটেইখিনি উতলিবলৈ দিছোঁ। এনেদৰে উতলি থকাৰ লগতে 2 এপিচমান আলু মাজে মাজে অকণকৈ ভাঙি দিছোঁ। ইয়াৰ পাছত আমি ইয়াত ব্যৱহাৰ কৰিম অকণমান কৰ্ণফ্ল'ৰ বা পিঠাগুড়ি। মই 3 চামুচমান পিঠাগুড়িকে ব্যৱহাৰ কৰিছোঁ। পিঠাগুড়িখিনি অকণমান পানীৰে সৈতে মিক্স কৰি আঞ্জাখনত দি দিছোঁ। ইয়াৰ পাছত আমি ইয়াত অকণমান জালুকৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। মই ঘৰৰ জালুক লৈছোঁ যিহেতু আধা চামুচমান ব্যৱহাৰ কৰিছোঁ। লগতে ইয়াত অকণমান ক'লা নিমখটো দিয়াৰ পাছত আমাৰ বইল ফিছ প্ৰায় ৰেডি হৈয়ে গ'ল। ইয়াতে আপোনালোকে নিমখটো চাই ল'ব। যদি নিমখ আপোনালোকৰ লাগে তেনেহ'লে নিমখ ব্যৱহাৰ কৰি ল'ব। মই আৰম্ভণিতেই নিমখ দিয়া আৰু নিমখ দিব লগা নহ'ল মোৰ। একেবাৰে শেষত ধনিয়া পাত লগতে এচামুচ বা 2 চামুচ সৰিয়হৰ তেল দি দিছোঁ। গেছটো অফ কৰি লৈছোঁ তাৰ আগতেই। কিন্তু এয়া আমাৰ বইল ফিছ হৈ গ'ল, খোৱাৰ বাবে ৰেডি। ৰেচিপিটো চাই কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব।